Welcome to my YouTube channel Assamese tutorial. আজি এইটো ভিডিঅ'ত দেখাম যে আপুনি কেনেকৈ WhatsApp যোগেৰে পইচা আৰ্ন কৰিব পাৰিব। এইটো এটা এপছ আপুনি ইনষ্টল কৰিব লাগিব। এপছটোৰ নাম হ'ল ফৰ ফান। এইটো এপছ ইনষ্টল কৰিলে আপুনি পইচা আৰ্ন কৰিব পাৰিব। এইটো এপছৰ লিংক মই ডেসক্ৰিপচনত দি দিম। লেটেষ্ট ভাৰ্চন যেটো আছে সেইটো দি দিম। তাৰ পৰা আপুনি ডাইৰেক্ট ইনষ্টল কৰিব পাৰিব। মই এপছটো ওপেন কৰি আছো। ওপেন কৰাৰ লগে লগে আপুনি চাওক সাইডত এটা ৰিকুৱেষ্ট ফ্ৰেন্ড ৰিকুৱেষ্টৰ নিচিনা এটা মানুহৰ আইকনৰ নিচিনা আছে সাইডত। এটোত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনাৰ আহিছে ফেসবুক উইথ আৰু আহিছে গুগল প্লাস, তোমাৰ গুগল একাউন্ট। আপুনি ফেসবুক দি লগইন কৰক। মই ফেসবুক দি লগইন কৰি আছো। অলপ ওয়েট কৰিব। লগইন হৈ গৈছে। ইয়াত আপুনি ক্লিক কৰক, ফটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে জয়েন ৰিৱাৰ্ড পেনত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে তলফালে চাওক আপুনি WhatsApp নাম্বাৰ আৰু Paytm নাম্বাৰ আছে। তাত আপুনি WhatsApp নাম্বাৰ যেটো আছে সেটো দিব আৰু Paytm নাম্বাৰ যেটো আছে আপোনাৰ হেতুত দিব। দিয়াৰ পিছত ইয়াত আপুনি তলত সেভ কৰি দিব। তলত সেভ আহিব, সেভ কৰি দিব। মোৰ চাওক 10টা ভিডিও মই শেয়াৰ কৰিছিলো। ওপৰত কাৰেন্টত চাওক শেয়াৰ কৰিছো 7টা। ক্লিক কৰিছে 11 জনে, পইচা পাইছো 7 টকা 7 পইচা। এনেকা আপুনিও পইচা আৰ্ন কৰিব পাৰিব। হেতু কেনেকা কৰিব লাগিব, আপুনি এটা ভিডিও সিলেক্ট কৰক ইয়াৰ পৰা। মই এইটো ভিডিও সিলেক্ট কৰি আছো। আপুনি চাওক মাজত WhatsApp আছে। WhatsAppত ক্লিক কৰিব। WhatsAppত ক্লিক কৰাৰ লগে লগে WhatsAppত ডাইৰেক্ট আপুনি শেয়াৰ কৰি দিয়ক ভিডিওটো। ইয়াত শেয়াৰ কৰি দিব। ইয়াত শেয়াৰ কৰাৰ লগে লগে আপুনি শেয়াৰ তাৰ মানে আপোনাৰ যেটো লিংক আছে হেতু শেয়াৰ কৰিব লাগে। এই লিংকটো শেয়াৰ কৰিলে যদি লিংকত ক্লিক কৰে তেনেহলে আপুনি 1 টকা পাব। এইটো লিংকত যদি আপুনি কোনোবাই ক্লিক কৰে আপুনি 1 টকা লগে লগে পাই যাব। মোৰ ভিডিওটো যদি ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শেয়াৰ কৰিব। আৰু যেটো পইচা এইটো 72 ঘণ্টাৰ ভিতৰত দিব। ইয়াত লিখা আছে ৰিৱাৰ্ড জয়েন ৰিৱাৰ্ডত যাক আপুনি চাওক ইয়াত লিখা আছে পইচাটো কিমান সময়ত দিব আপোনাৰ Paytmত।